বন্ধুসকল আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা সৰু ৰেচিপি ঘৰত চবেই বনাব পাৰে আজি বৃহস্পতিবাৰ গতিকে আমাৰ ঘৰত আজি মাছ মাংস নচলে তো সেইকাৰণে মই উলিয়াইছোঁ আলু সৰু আলু গুটি ভাজি সৰু আলু সয়াবিন আৰু নৰসিংহ পাতৰ এটা মিশ্ৰণ সেইটো ভাজি বনাই আৰু কেনেকৈ বনাই আজি আমি চাম আৰু যোনটো এতিয়া মই বনোৱা দেখাম আপোনাক খালি আজি মই ইমান কথা নকওঁৱে নৰ্মেল বনাই যাম খালি আপোনালোকে চাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাব খালি আহক এতিয়া আমি যাওঁ পাকঘৰলৈ যদি মোৰ ৰেচিপিটো আজি চাই ভাল পালে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ